মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভালে চাগে, নহয় জানো? মোৰো খবৰ বহুতেই ভাল। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব। আজি মই আহিছোঁ আমাৰ আইতাৰ ঘৰলৈ, মানে আমাৰ ঘৰৰ পৰা আইতাৰ ঘৰলৈ বেছি দূৰ নহয়। কুচুমজনে মোক ফোন কৰিলে যে বা তুমি ক'ত আছা, ফ্ৰী আছানে, আহাচোন আমাৰ ঘৰলৈ, আমি ফুৰিবলৈ যাম। মই আহি গ'লোঁ আৰু বাবু জানে ইমান কথা কৈছে নহয়। মায়ে বোলে আইফোন ল'লে, পাছৱৰ্ডটো কোৱাচোন কৈছে। গাড়ীত যে গান বজি আছিলে, সেইকাৰণে মই মানে ভইচ অভাৰ কৰিলোঁ। এতিয়া আমি গৈ পাই লওঁ, তাৰপাছতে আপোনালোকক দেখাম। গৈ পাই লওঁ মানে কি, চাওকচোন বাবুৱে ইমান কথা কৈছে, গাড়ীত যে গান বজি থকাৰ কাৰণে মই ভিডিঅ'টো মানে ভইচ অভাৰ কৰি দিছোঁ। সেয়াই আৰু এতিয়া গৈ পাই আপোনালোকক দেখাই আছোঁ দেই। আৰু এতিয়া আমি আহি পালোঁহি। আহিছিলোঁ আমি কৃষ্ণচূড়া ৰিজৰ্টলৈ, মানে বহুদিনৰ আগতে আহিছিলোঁ কৃষ্ণচূড়া ৰিজৰ্টলৈ বুলি। তাৰপাছতে তেতিয়াৰ মানে যিটো ডেক'ৰেশ্যন আছিলে আৰু এতিয়া যিটো ডেক'ৰেশ্যন নহয়, বহুতেই বেলেগ কৰি দিলে। আৰু সেয়াই আৰু এতিয়া গৈ পাই লওঁ। আৰু চিলড্ৰেন পাৰ্কখনো মানে এক্সট্ৰাকৈ কৰি দিলে। আৰুনো কি দেখাব পাৰোঁ, চাই থাকোঁ দেই এই ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া এইফালে চাওকচোন, এতিয়া বেছি ভাল লগা নাই, কাৰণ যেতিয়া লাইটিংছবিলাক দিব ন, তেতিয়া বহুত ভাল লাগিব। আমি সেইকাৰণে অলপ সোনকালে আহিলোঁ, অলপ খেলা ধূলা কৰিব চুনচুনে আৰু বাবুৱে। সেই বুলি আৰু এয়া চাওকচোন, গছ পুলি লগাইছে বৰ ধুনীয়াকৈ। আৰু এইফালে খুৰীয়ে খাইছে পাচ। আৰু এতিয়া আমি সোমাই গৈ আছোঁ। বহুত কেইটা খেলনা বস্তু আছে ইয়াত সৰু বাচ্ছাৰ কাৰণে। সেয়াই আৰু আপোনালোককো দেখা যাম, চাই থাকক ভিডিঅ'টো শেষলৈকে। তোমাৰ বৰষাত আমি বুকুৰে কোন পলাশ ফুলিব। আৰু চুনচুনে বোলে চুইমিং কৰিব, সেইকাৰণে আমি ড্ৰেছ চেঞ্জ কৰিবলৈ আহিলোঁ ইয়াতে। আৰু অকল পেণ্ট এটা দিয়ে। আৰু সেয়াই আৰু এইফালে ড্ৰেছ চেঞ্জ কৰি ল'লে চুনচুনে। আৰু এতিয়া বোলে চুইমিং কৰিব, আৰু ড্ৰেছ চেঞ্জ কৰা চুইমিং কৰিম বুলি আহি বোলে ইয়াতে খেলি আছে এনেকৈ দুয়োটাই। সেয়াই আৰু চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। আমি ভাবিলোঁ, আমি খুৰী আৰু মইনো কি কৰিম তাত, আমি ডাঙৰ দুজনীয়ে জোলনাই খেলি থাকোঁ নহয় জানো। দুইজনী অলপ জোলনা খেলিলোঁ। তাৰপাছতে সিহঁতক ইয়াতে চুইমিং কৰিব দিলোঁ। তাতে এটা ছেফটি ল'ৰা এজন থাকেই দেই, যাতে সৰু বাচ্ছাবিলাক পানীত যে ডুবি গ'লে পটকনে ধৰিব নোৱাৰে। এইজনে হ'ল দাদাজন। আৰু এতিয়া বাবুক উলিয়াই দিলে, আৰু বহুতখিনি ৰাতিয়ে হৈ গ'ল, মানে সন্ধিয়া হৈ গ'ল। আৰু লাইটিংবিলাক দি দিলে, ইমান যে ধুনীয়া লাগিছে চাওকচোন। আৰু আমি মানে আহিছোঁ এতিয়া চেঞ্জ কৰিবলৈ। বাবু চাওকচোন কেনেকৈ আহিছে। সেয়াই আৰু আমি চেঞ্জ কৰি আহি গ'লোঁ। এতিয়া আমি ভাবিলোঁ ট্ৰেইনত উঠিম, আৰু ট্ৰেইনখন যে ইমানেই ধুনীয়া নহয়, মৰম লগা আৰু সৰু ট্ৰেইনখন। আমি তাতে উঠিলোঁ। আৰু ইয়াত লগাই দিলে বাহিৰৰ ফালৰ পৰা। আমি বাবুৱে আৰু মই বহিছোঁ, আগফালে খুৰী আৰু চুম বহিছে। সেয়াই আৰু চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে, কি দেখাব পাৰোঁ, নহয় জানো। পাৰ্কখন একেবাৰে ট্ৰেইনেৰে এক পাক ঘূৰি দিলোঁ। তাৰপিছতে ভাবিলোঁ আমি যাওঁগৈ। চুম বাবুৱে খেলি কিন্তু শেষে হোৱা নাই দেই। খেলিব পালে নহয়, ইহঁতক একোৱেই নালাগে একেবাৰে। প্ৰায় আহিয়ে থাকে পাৰ্কলৈ বুলি, মানে তিনিচুকীয়াত বহুত কেইখনেই পাৰ্ক আছে, গৈয়ে থাকে। তথাপিও ইহঁতৰ খেলি হেঁপাহে নপলায়। সেয়াই আৰু আমি এতিয়া ঘৰলৈ গৈ থাকোঁ তেনেহ'লে, নহয় জানো।
আৰু বহুতখিনি ৰাতি হৈ গ'ল এইখন বিছনা দেখিছে নহয় আগতে মই ইয়াতে শুইছিলোঁ আৰু খানা খাই কৰি আহিলোঁ ইমানকৈ নেদেখালোঁ আৰু নহয় জানো আকৌ সদায়নো কিমান খানাকৈ দেখাই থাকিম বুলি আৰু লৈ আহিছিলোঁ এয়া মিঠাপান আৰু এতিয়া মিঠাপানখন খাই লওঁ মিঠাপান বহুত ভাল পাওঁ মই খাই চ' সেয়াই আৰু তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই